কিবা কৰি আছ নেকি? নাচি আছো পকত জোৰ সোমালে যে দেখা নাই নে কি কৰি আছো ক কি হ'ল তই যে ৰাতিপুৱা বৰ জমনি কৰ দেই। তোৰ চব বস্তু এটাই বিচাৰি আহিছিলো। কি বস্তু নেট শেষ হলো হটস্পটটো অন কৰি দেচোন। তই ৰাতিপুৱা নেট শেষ কৰিলে কি কৰিলি 1.5 GB ৰাতিটো তোমাৰ বস্তু এটা চাইছিলো শেষ হৈ গল। কি ৰচনা তই কি বস্তু চোৱা কথা কৈছ নহয় তই ভুল বুজিছ। ৰাতি তোমাৰ চিনেমাখন চাই আছিলো। ডাইৰেক্ট কলে হয় চিনেমাখন চাই আছিলো বুলি পিছে এতিয়া তই হটস্পট নাপাও যা অলপ দেৰিকে শুই যা। দাদা তয়ো যে মানে হেল্ল' বা কি মনত পৰিলে হয় আজি ইমান দিনৰ মূৰত কনফাৰেন্স কলত আছে নেকি তহঁতি কোন কোন আছে এটা কাম কৰ আকৌ নহলে ইমান দিনৰ মূৰত ফোন কৰিছো তেতিয়া ভিডিঅ' কলে কৰ গোটেইকেইটাই ভাবি তই ভিডিঅ' কল লগাচোন ঠিক আছে দে বৰ অশান্তি দেই। ৰাতিপুৱা নেটবোৰ শেষ কৰি ললো নহয় কৈ চাব পৰা নাই। দাদা তুমি হটস্পট দিম বুলি কৈছিলে নহয় তাৰ পৰা এইকেইদিন যে ইমান গৰম পৰিছে সোনকালে গাটো ধুই লওঁ পাই মা মই অলপ ওলাই যাওঁ কিবা আনিব লাগিব নেকি কওক দাদা হটস্পট দিম বুলি কৈছিল নহয় নিদিয় নেকি? কেতিয়া দিম বুলি কৈছিলো হা কেতিয়া দিম বুলি কৈছিলো এতিয়া ওলাই যাম নহয় ৰাস্তাত যদি হটস্পটৰ গছ পাওঁ এজোপা লৈ আনিম তোৰ মূৰতে গুজি থৈ দিবি মই তোমাক গধূলিকে ফোন কৰি আছো দিয়া জাষ্ট খবৰ পাইছো মই অলপ দেৰি শুই লওঁ ঠিক আছে দিয়া গধূলিকে ফোন কৰিছো দেই শান্তি নাই মানে চব আপুনি মাতি থাক ইম্পৰ্টেণ্ট কাম এটা কৰি আছো এটা শুন না কি হলনো আকৌ আমাৰ স্কুলৰ হোৱাটছএপ গ্ৰুপত দুটামান ইম্পৰ্টেণ্ট ভিডিঅ' দিছে মই প্ৰথমে ডাউনলোড দি নওঁ হটস্পট অন কৰি দেচোন। বাহানা মাৰিবলৈ কথা নাপালি আৰু ন তই মোক এতিয়া অশান্তি কৰি নাথাকে মই কিবা ইম্পৰ্টেণ্ট কাম এটা কৰিছো তই যা ইয়াৰ পৰা যা মানে যেতিয়াই অশান্তি কৰি থাকিব চালা সাধাৰণ হটস্পটৰ কাৰণে ইমান কথা শুনাই মোক আজিৰ পৰা হটস্পট নলওঁৱে তাৰ পৰা বেছি কৈ থাকে পাবজি খেলিবলৈ ফোন কৰিলে নহয় হেল্ল' তোৰ বাপেৰে হটস্পট দিব নেকি? জোৱান কেইজনৰ লগত আছিল 4জন সেনা বিষয়া। দাদা দাদা হা আকৌ আহিলে দেখোন ইয়ালে দিন একেবাৰে যদি মূৰতে মৰাব পাৰি মই হটস্পট ল'বলৈ অহা নাই না ভাত পাৰিলে ব'ল খাবলৈ ব'ল বাচিলি তই আজি নহলে আজি তোৰ নাইকলটো গ'লহেঁতেন হটস্পট লাগে অকল তাক